নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। আমাৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। PMAY গৃহ নিৰ্মাণৰ নামত চৰম গাফিলতি আৰম্ভ হৈছে। 60% গৃহ হোৱা নাই এতিয়ালৈকে নিৰ্মাণ কাৰ্য। PMAY গৃহ নিৰ্মাণৰ নামত চৰম গাফিলতি কাৰ্য। 60% হোৱা নাই এতিয়ালৈকে নিৰ্মাণ কাৰ্যসমূহ পৰিদৰ্শন নকৰাকৈ 10,02,935টা ঘৰ নিৰ্মাণ হোৱা বুলি দাবী মন্ত্ৰী ৰঞ্জিত দাসৰ। নিৰ্মাণ সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে অসুবিধাত পৰিছে সাধাৰণ জনতাই। 1,30,000 টকাৰে গৃহ নিৰ্মাণ কৰিব পৰা নাই হিতাধিকাৰীসকলে। নিৰ্ধাৰিত মূল্যতকৈ সামগ্ৰীসমূহৰ অত্যাধিক দাম বৃদ্ধি হোৱাৰ ফলত হাহাকাৰ যেন লাগিছে জনতাই। PMAY গৃহ নিৰ্মাণৰ নামত চৰম গাফিলতি আৰম্ভ হৈছে। আপোনাৰ 5টা ভুলে খালী কৰি দিব পাৰে আপোনাৰ বেংক একাউণ্টসমূহ। প্ৰতিগৰাকী গ্ৰাহকক সতৰ্ক কৰি দিছে SBIৰ তৰফৰ পৰা। OTP পিন CVVক লৈ সাৱধান হওক আপুনি এতিয়াৰ পৰা। প্ৰবঞ্চকে চতুৰালিৰে আপোনাৰ পৰা লৈ ল'ব পাৰে OTP পিন আৰু CVV নম্বৰসমূহ। জন্ম তাৰিখ, ডেবিট ক্ৰেডিট কাৰ্ডৰ নম্বৰ, বেংক একাউণ্টৰ ID পাছৱৰ্ড কাকো নজনাব। গোপনে ৰাখক ডেবিট ক্ৰেডিট কাৰ্ডৰ পিন নম্বৰ, OTP আৰু CVV নম্বৰসমূহ। ATMৰ কোনো তথ্যই নিদিব অথবা মোবাইলত সংগ্ৰহ কৰি নথব এতিয়াৰ পৰা। RBI, SBI, আৰক্ষী অথবা কোনো নাম লৈ প্ৰবঞ্চকে বিচাৰিলে আপুনি কেতিয়াও নিদিব একাউণ্টৰ তথ্যসমূহ। কোনো কাৰণতে ফোন কলত নজনাব আপোনাৰ বেংক একাউণ্টৰ তথ্য। কেতিয়াও বেংকে আপোনাৰ পৰা OTP পিন, CVV, UPIৰ তথ্য নলয়। ফোন নম্বৰ, মেইল বিচৰা এপ মোবাইলত ডাউনলোড কৰাৰ পৰা বিৰত থাকক। পুনৰ দাম বৃদ্ধি কেতিয়া সকাহ পাব সাধাৰণ জনতাই।